বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰসামাত স্বাগতম জনাইছো। এখন অৰণ্যত তিনিটা শহাপহু বাস কৰিছিল, অৰ্থাৎ কেটেলা পহু। সিহঁতৰ এটা মাইকী আৰু আনটো মতা, আৰু সিহঁতৰ এটা পোৱালি আছিল, একদম পানী কেঁচুৱা, যাক সিহঁতে কণ্টকৰাম বুলি মাতিছিল। তিনিওৱে সেই অৰণ্যত বহুত সুখ শান্তিৰে বসবাস কৰি আছিল। এনেকে দিনৰ পিছত দিন, সময়ৰ পিছত সময় গৈয়ে থাকিল। কণ্টকৰামৰ মাক দেউতাকে সদায় কণ্টকৰামৰ বাবে অৰণ্যৰ পৰা নাচপতি লৈ আহে। কণ্টকৰাম এতিয়া বহুত সৰু আছে, সেইবাবে সি বাহিৰত ওলাই যাব পৰাই নাছিল। সেইবাবে তাৰ মাক দেউতাকে সি যি খায় তাকেই আনি দিছিল। এদিন সিৰ মাক দেউতাকৰ বহুত টান অসুখ হ'ল, যাৰ ফলত সিহঁতে অৰণ্যত ফল মূল আনিবলৈ যাব নোৱাৰা হৈ গ'ল। যাৰ ফলত কণ্টকৰামে সিদিনা ভোকত থাকিবলগীয়া নিচিনাই হ'ল। তেতিয়া তাৰ মাকে ক'লে, বাপ্পা, মই পাকঘৰৰ সেইপিনে এটা নাচপতি থৈ দিছো, আগৰে পৰা অনা আছিল, তুমি সেইটো খাই ল'বা। আমি আজি একো নাখাও দিয়া, কাৰণ আজি আৰু খাব আমি নোৱাৰিম, ক'ৰ পৰা খাম, আজি যিহেতু আমি আনিবই পৰা নাই। তেতিয়া কণ্টকৰামৰ মনত বেয়া লাগিল যে মোৰ মা দেউতাই সদায় মোৰ বাবে নাচপতি আনি, সদায় মোৰ বাবে খাদ্যৰ যোগান ধৰে, আজি সিহঁতৰ ইমান অসুখ হৈছে, মই কি একো কৰিব নোৱাৰো? এনেকে ভাবি সি অলপ চিন্তা কৰিলে আৰু মাকক সুধিলে, মা, তুমি এই যে নাচপতিবোৰ সদায় আনা যে দেউতাৰ লগত, ক'ৰ পৰা আনা? তেতিয়া মাকে ক'লে, এই আমাৰ অৰণ্যৰ পৰা অলপ দূৰত এডাল গছ আছে, য'ত বহুত নাচপতি লাগি থাকে আৰু তলতো বহুত নাচপতি সৰি থাকে, আমি তাৰ পৰাই তোৰ বাবে আনো। কিন্তু তুমি এতিয়া সৰু আছা নহয়, তুমি কেনেকে নাচপতি আনিব যাব পাৰিবা? তুমি নোৱাৰিবা, নালাগে দিয়া, আজি আমি একো নাখাও দিয়া, তুমিয়ে খাৱা, যিটো আছে খোৱা। তেতিয়া কণ্টকৰামে ক'লে, ঠিক আছে মা, তোমালোকে অলপ আৰাম কৰা। এনেদৰে কৈ কণ্টকৰামে অৰণ্যৰ ফালে চাব ধৰিলে আৰু মনতে ভাবিব ধৰিলে, এবাৰ সেইপিনে যায়ে আহো নেকি। তো এনেদৰে এখোজ দুখোজকৈ সি নাচপতি গছডালৰ ওচৰ পালে, আৰু নাচপতি গছডাল পোৱাৰ লগে লগে সি দেখিলে ইমান নাচপতি লাগিছে, ওপৰত ইমান নাচপতি, তলত একেবাৰে নাচপতিৰে ভৰি আছে। সি ভাবিলে, মই মাহঁতৰ বাবে ইয়াৰ পৰা লৈয়ে যাওঁ। সি ল'বলৈ ধৰিলে, কিন্তু সি যে বহুত সৰু আছে, নাচপতি ল'বই নোৱাৰে, এটা ল'লে হাতৰ পৰা বাগৰি পলাই যায়। তেতিয়া সি ভাবিলে যে মই তাই কেনেকে নাচপতি ঘৰত নিম, কেনেকে মা দেউতাক এটা নাচপতি খুৱাম। তো সি ভাবিলে, এটা বুদ্ধি সাজিলে, ঠিক আছে, মই এই নাচপতি বিলাকৰ ওপৰত এবাৰ বাগাৰ দি দিওঁ। তো নাচপতি বিলাকৰ ওপৰতে সি এবাৰ এনেকে বাগাৰ দি দিলে, আৰু সি পিঠিত যে অসংখ্য কাঁইট আছিল, সেই নাচপতিবোৰ সি কাঁইটত লাগি লাগি ধৰিল, আৰু সিৰ পিঠিখন নাচপতিৰে ভৰি পৰিল, আৰু লুতুৰি পুতুৰি হৈ নাচপতিৰে সি ঘৰলৈ আহিলে আৰু মাকক মাতিব ধৰিলে, মা, অ' মা। মাকে ভাবিলে, কোনে মাতিছে, এইটো আৰু কাৰ মাত আছে, ইমান কেকা কেকা মাত, কোন হয় তুমি? সিহঁতে আৰু কণ্টকৰামক চিনিবই পৰা নাই, কাৰণ কণ্টকৰাম যে একদম নাচপতিৰে ভৰি আছে গোটেই গাটো। তো সিহঁতে ভাবিলে, কোন হয় তুমি, ক'ৰ পৰা আহিছা? তেতিয়া কণ্টকৰামে ক'লে, মা, মই কণ্টকৰাম। অ' তুমি কণ্টকৰাম, অ' আমাৰ ল'ৰাটোৱে দেখোন, অ' তে ইমান নাচপতি আনিছা, বা মা, মই যে হাতেৰে আনিব নোৱাৰো, মই আজি নিজে খাই তোমালোকক কেনেকে ভোকত থাকিব দিব পাৰো, তোমালোকৰ ইমান অসুখ হৈছে, সেইকাৰণে মই নিজেই লৈ আহিছো, আৰু এইটো বুদ্ধি সাজিছো। তেতিয়া মাক দেউতাকে ক'লে, বা আমাৰ কণ্টকৰাম সঁচাকৈ বহুত বুদ্ধিয়ক ল'ৰা, সেয়েহে তুমি সঁচাকৈ আমাৰ মৰমৰ কেটেলা পহু হয় তুমি। এনেদৰে তিনিওৱে লগ হৈ নাচপতিবোৰ ভগাই মিলাই খালে আৰু বহুত সুখত জীৱন যাপন কৰি থাকিলে। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি শিকিলো? আমি ভাবো আমাৰ তাত একোৱে নাই, আমি একোৱে কৰিব নোৱাৰো, কিন্তু আমাৰ ভিতৰতে অসীম শক্তি থাকে, যাৰ পৰা আমি বহুত কিবা কিবি কৰিব পাৰো। কণ্টকৰামতো এটা পানী কেঁচুৱাই আছিল, কিন্তু সি তাৰ বুদ্ধিৰ দ্বাৰা তাৰ মাক দেউতাকৰ বাবে নাচপতি আনিব পাৰিলে। তো আমিও আমাৰ নিজৰ যি লক্ষ্য, নিজৰ যি কাম, সেই আমি বুদ্ধিৰ দ্বাৰা আমি নিজৰ ওপৰত যদি গুৰুত্ব দি চাওঁ, অলপ চিন্তা কৰোঁ, আমিও আমাৰ সমস্যাৰ সমাধান কৰিব পাৰিম। অলপ ধৈৰ্য আৰু সময় ৰাখিব লাগিব।
বন্ধুসকল কাহিনীটো শুনি কেনে পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ৰাধে ৰাধে।